নমস্কাৰ মোৰ চেনেল আল্টিমেট লাৰ্ণিং এডিশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহিছোঁ ভিডিঅ'টোৰ মাজলৈ এই ভিডিঅ'টো সেইসকল প্ৰাৰ্থীৰ বাবে খুবেই বেছি উপযোগী যিসকল প্ৰাৰ্থীয়ে জানিব বিচাৰি আছে যে যি অসম গভৰ্ণমেণ্টৰ চতুৰ্থ শ্ৰেণীৰ যি পদসমূহ ইতিমধ্যে উলিয়াই দিয়া হৈছিলে আৰু সেই পদসমূহৰ বিপৰীতে ফাইনেল মেৰিট লিষ্ট প্ৰস্তুত কৰা হৈছে আৰু সেই ফাইনেল মেৰিট লিষ্টত যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে চাকৰি পাবলৈ সক্ষম হৈছে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে মই সকলোলৈকে মোৰ তৰফৰ পৰা পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইসকল প্ৰাৰ্থীৰ যি কাম কি হ'ব সেই বিষয়ে সকলোৱে জানিব বিচাৰি আছে বিভিন্নজনে মোক মেছেজ কৰিছে মোক সুধিছে যে ক্লাছ 4 যি পোষ্ট আছে গ্ৰেড 4 পোষ্ট আছে সেই গ্ৰেড 4 পোষ্টৰ কৰ্মচাৰীসকলৰ কামনো কি হ'ব সেই বিষয়ে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ আজি 15 মে তাৰিখে এটা অফিচিয়েল নটিফিকেশ্যন পাব্লিছ হৈছে গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা আৰু এই নটিফিকেশ্যনটোত কি কথা কৈছে আমি সেই বিষয়ে চাবলৈ ওলাইছোঁ গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা প্ৰকাশিত আজিৰ এই নটিফিকেশ্যনটোত কি কথা আছে সেই বিষয়ে আমি জানো আহক ইয়াত লিখা আছে যে ইন অৰ্ডাৰ টু এনেবল মাল্টিটাস্কিং হুৱেৰ এন এমপ্লয়ী পাৰফৰ্মছ জব hitherto performed by different class 4 employees the governor of Assam is pleased to redesignate the following class 4 posts as multitasking staff with indicative list of duties ইয়াত কোৱা হৈছে যে যিসকল প্ৰাৰ্থী এমপ্লয়ীক আগতে এতিয়ালৈকে ক্লাছ 4 এমপ্লয়ী হিচাপে জনা গৈছিলে সেই এমপ্লয়ীসমূহক নতুনকৈ ডেজিগনেশ্যন দিয়া হৈছে পুনৰ নাম নিৰ্ধাৰণ কৰা হৈছে আৰু সেইসকলক নতুনকৈ নাম নিৰ্ধাৰণ কৰা হৈছে সেইটো হৈছে যে মাল্টিটাস্কিং ষ্টাফ যিহেতু বিভিন্ন ধৰণৰ কাম কৰিব লাগিব গতিকে তেওঁলোকৰ নামটো দিয়া হৈছে মাল্টিটাস্কিং ষ্টাফ আৰু কি ডিউটি তেওঁলোকৰ কৰিব লাগিব সেই ডিউটিসমূহৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে ইয়াত আৰ্চৱেল গ্ৰেড 4 পোষ্ট আগতে যিবিলাক গ্ৰেড 4 পোষ্ট আছিলে সেই পোষ্টসমূহৰ বিষয়ে পৃথকভাৱে দিয়া হৈছে ইয়াত দিয়া আছে চাপৰাচী পিয়ন কাম চকীদাৰ মালি লেবৰেটৰী এটেণ্ডেণ্ট বুটমেন পৰ্টাৰ হেল্পাৰ টু মেকানিক পানীৱালা হেল্পাৰ টু ইলেক্ট্ৰিচিয়ান লেবৰেটৰী বিয়াৰাৰ হোষ্টেল কুক মেনুৱেল এছিষ্টেণ্ট কুক লিফ্টমেন জাৰীকাৰক প্ৰচেছ চাৰ্ভাৰ ফাইচাৰা কাটাৰ খালাচী মনুমেণ্ট এটেণ্ডেণ্ট হেণ্ডিমেন ৰিডিং ৰুম ৱাটচাৰ ক্লিনাৰ পিয়ন কাম চকীদাৰ যোগালী ইউনিট বয় ষ্টুডিঅ' বয় ৰেগুলাৰ মজদুৰ DES আয়া স্কিল হেল্পাৰ ডাক ৰানাৰ ডাফটি খানচামা এছিষ্টেণ্ট অপাৰেটৰ চিমেণ্ট কেৰিয়াৰ বুল এটেণ্ডেণ্ট এনিমেল এটেণ্ডেণ্ট ইনষ্ট্ৰুমেণ্ট কিপাৰ ভাণ্ডাৰী ঘাট হেল্পাৰ ৱাটাৰ কেৰিয়াৰ টাইম কিপাৰ প্লেট গামাৰ প্লেট ৱাশ্বাৰ ষ্ট'ৰ হেল্পাৰ ৱৰ্কশ্বপ হেল্পাৰ লাইব্ৰেৰী বিয়াৰাৰ এই যিবোৰ পদ আছিলে সেই পদসমূহক এতিয়া নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে নতুনকৈ নাম নিৰ্ধাৰণ কৰা হৈছে সেইসমূহক এতিয়া মাল্টিটাস্কিং ষ্টাফ হিচাপে জনা যাব বা MTS শ্বৰ্টত আমি MTS হিচাপে জনা যাব গতিকে আমি আহিছোঁ এই যিসমূহ পদ আছিলে সেই পদসমূহৰ কামনো কি হ'ব এই নটিফিকেশ্যনখনত ইতিমধ্যে প্ৰকাশ পাইছে গতিকে আমি জানিব বিচাৰিছোঁ সেই কামসমূহৰ বিষয়ে প্ৰথম কামটো দিছে যে ফিজিকেল মেইনটেনেন্স অফ ৰেকৰ্ডছ অফ দ্য অফিচ অৰ্থাৎ অফিচৰ যিমানবিলাক ৰেকৰ্ড থাকিব তথ্য থাকিব সেই তথ্যবিলাক মেইনটেনেন্স কৰাৰ কাৰণে সেইটো ফিজিকেলি মেইনটেনেন্স কৰিব লাগিব সেইটো এটা প্ৰথম ডিউটি তাৰপিছত জেনেৰেল ক্লিনলিনেছ এণ্ড আপকিপ অফ দ্য অফিচ গোটেই অফিচটো চাফ চিকুণ কৰিব লাগিব লগতে অফিচটো ৰক্ষণাবেক্ষণ দিব লাগিব কেৰিং অফ ফাইলছ এণ্ড আদাৰ পেপাৰ্ছ উইদিন দ্য বিল্ডিং আৰু অফিচৰ ভিতৰতেই বিভিন্ন ধৰণৰ ফাইল তেওঁলোকে কি কৰিব লাগিব আদান প্ৰদান কৰিব লাগিব ফটোকপি কৰিব লাগিব ফেক্স চেণ্ড কৰিব লাগিব ইয়াৰ উপৰি কিছুমান নন ক্লাৰিকেল কাম কিছুমান কৰিব লাগিব অৰ্থাৎ কেৰাণীৰ নিচিনাই কিছুমান কাম কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ ৰুটিন অফিচ ৱৰ্ক যিমানবিলাক ডায়েৰী মেইনটেইনিং কৰা বা ক'ৰবাত কিবা পঠাব লগা হৈছে সেই সকলোবিলাক
কাম কি কৰিব লাগিব তেওঁলোকে চোৱা চিতা কৰিব লাগিব ইয়াৰ উপৰিও ডাক ডেলিভাৰ কৰিব লাগিব অৰ্থাৎ বেলেগ এটা অফিচলৈ যদি কিবা ডাক দিব লগা হয় ডাক মানে হ'ল কাগজ পত্ৰ যদি পঠাব লগা হয় তেতিয়া সেই কাগজ পত্ৰ লৈ ফেলে কোন যাব লাগিব সেই গ্ৰেড 4 যিজন এমপ্লয়ি আগতে গ্ৰেড 4 এমপ্লয়ি বুলি কোৱা হয় যে এতিয়া মাল্টি টাস্কিং ষ্টাফ বুলি কোৱা হয় মাল্টি টাস্কিং ষ্টাফ গতিকে তেওঁ সেই কামটো কৰিব ইয়াৰ উপৰিও ৱাৰ্ডছ এণ্ড ৱাৰ্ড ডিউটিজ চ' মানে ৱাৰ্ডছ আৰু ৱাৰ্ড ডিউটিজবিলাক তেওঁলোকে কৰিব লাগিব ৱাৰ্ডত তেওঁলোকে চোৱা চিতা কৰিব লাগিব আৰু অপেনিং এণ্ড ক্লজিং ৰুমবিলাক তেওঁলোকে খোলা মেলা কৰিব লাগিব খুলিব লাগিব সময়ত খুলিব লাগিব সময়ত বন্ধ কৰিব লাগিব তেওঁলোকে ৰুমবোৰ ক্লিন কৰিবলৈ চাফ চিকুণ কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব তেওঁলোকে যদি ফাৰ্নিচাৰসমূহত যদি কিবা ধূলি মাকতি আছে সেই ধূলিবিলাক গুচাব লাগিব ক্লিনিং অফ বিল্ডিং ফিক্সাৰ মানে বিল্ডিং চাফা কৰিব লাগিব অফিচ চাফা কৰিব লাগিব আৰু যদি তেওঁলোকৰ লাইচেঞ্চ আছে তেতিয়াহ'লে তেওঁলোকে গাড়ী চলাব লাগিব আৰু তেওঁলোকে পাৰ্ক চৰকাৰৰ যদি কিবা পাৰ্ক আছে সেই লঞ্চ আছে বা কিবা খেতি বাতি আছে সেইবিলাক কি কৰিব লাগিব মানে সেইবিলাক চোৱা চিতা কৰিব লাগিব আৰু উপৰিও ৰক্ষণাবেক্ষণ দিব লাগিব আৰু যিকোনো এনি আদাৰ ৱৰ্ক এছাইন বাই দ্য ছুপাৰিয়ৰ অথৰিটি আৰু যিকোনো কাম যদি কোনোবা অফিচৰ পৰা যদি কোনোবা কিবা কাম দিছে সেই সকলোবিলাক কামে কি কৰিব লাগিব এনগেজ ইন নিড বেছ IT ৱৰ্কছ ইনক্লুডিং কম্পিউটাৰাইজেশ্যন ফাইল ইটচেট্ৰা চ' বিভিন্ন ধৰণৰ কম্পিউটাৰৰ লগত জড়িত যদি কিবা কাম থাকে সেই কামবিলাকো কি IT ৱৰ্কবিলাকো কি কৰিব লাগিব তেওঁলোকে সমাপন কৰিব লাগিব এইখিনি ডিউটিজ দিয়া হৈছিলে এজন গ্ৰেড 4 এমপ্লয়ি যাক এতিয়া নতুনকৈ ডেজিগনেট কৰা হ'ব ৰিডেজিগনেট কৰা হৈছে সেইটো হ'ল মাল্টি টাস্কিং ষ্টাফ হিচাপে আৰু সেই মাল্টি টাস্কিং ষ্টাফে কি কাম কৰিব লাগিব মই ইতিমধ্যে আপোনালোকৰ সন্মুখত অৱগত কৰালোঁ আৰু এইটো ইমিডিয়েট এফেক্ট বুলি কৈছে এইটো চেঞ্জ হ'ব গতিকে এইখিনি খুবেই গুৰুত্বপূৰ্ণ নটিফিকেশ্যন এই নটিফিকেশ্যনটো প্ৰিন্সিপাল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছামৰ তৰফৰ পৰা আজি ইছ্যু কৰা হৈছে আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ